হেল্ল' এভৰিৱান, কি খবৰ? আজি মই আৰু এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। কাচকলৰ ভৰ্তা বনাবলৈ মই কাচকল লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, নৰসিংহ পাত লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। তাৰপিছত মই কাচকলকেইটা দুটুকুৰ কৰি পেলাই কাটি লৈছোঁ ধুনীয়াকৈ এনেধৰণেৰে। তাৰপিছত প্ৰেছাৰ কুকাৰ এটাত মই পানী দি পেলাই নিমখ অলপ দি কলকেইটা সিজাই লৈছোঁ। 3টা হুইচেল মাৰিছোঁ মই। তাৰপিছত মই এনেধৰণে বইল কৰাৰ পিছত উলিয়াই ল'লোঁ প্ৰেছাৰ কুকাৰৰ পৰা, বাকলি গুচাই ল'লোঁ, পিঁয়াজ কাটিলোঁ, নৰসিংহৰ পাত ল'লোঁ, কেঁচা জলকীয়াকেইটাও টুকুৰকৈ কাটি ল'লোঁ, তেল অলপ গৰম কৰি ল'লোঁ। তাতে মই নৰসিংহৰ পাতখিনি আগত ভাজিলোঁ, তাৰপিছত পিঁয়াজখিনিও সেইখিনি তেলতে ভাজি ল'লোঁ। তাৰপিছত উলিয়াই পেলাই মই নৰসিংহৰ পাতখিনিয়ে পিঁয়াজখিনিয়ে একেলগে কলকেইটাৰ ওচৰতে থৈ তাৰ ওপৰতে অলপ নিমখ এড কৰিলোঁ। নিমখ আন্দাজমতে দিব। তাৰপাছত মই এইখিনি হাতেৰে ভালদৰে সানি ল'লোঁ। তাৰ ওপৰতে মই কলকেইটাও হাতেদি এনেধৰণে জোৰে সানি দিলোঁ। গুড়া হোৱাকৈ কলৰ ভৰ্তা ৰেডি। খাবলৈ বিৰাটেই টেষ্ট হয়, কম সময়তো হৈ যায়।